হাই ফ্ৰেণ্ডছ, মই মনিকাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু পূজা চাম বুলি মই ঘৰলৈ আহিছিলোঁ, কিন্তু বিশেষ এটা কাৰণত পূজা চাবলৈ থকা নহ'ল। এয়া গুণগুণে আইতাকৰ লগত মোক গাড়ীত তোলাই দিবলৈ আহিছে। ভিডিঅ' কৰা দেখি দুইজনীয়ে ইমান ধুনীয়াকৈ হাই কৰি দিছে। এয়া দাদাক মই বাই বাই দি ওলাই আহিছোঁ। এয়া মায়ে বেগকেইটা লৈ লৈছে মোক গাড়ীত তোলাই দিবলৈ। যিহেতু পটককৈ টমটম এখন পালোঁ, সেইবাবে আমি টমটমখনতে দুইজনী আহি আছোঁ। সেইখন হৈছে মই পঢ়া এম.ই. স্কুলখন। যিহেতু আমাৰ ঘৰলৈ আহোঁতে আমগুৰি টাউনখন পাৰ হৈ আহিব লাগে, সেইবাবে দুৰ্গা মাৰ চৰণতো সেৱা ল'লোঁ, যাতে সকলোৰে মংগল হওক। শেহতীয়াকৈ হ'লেও আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল। এইটো আমাৰ চিকু আৰু এইজনী আমাৰ ৰাঙলী। আকৌ আমাৰ ৰাঙলী ভনীয়েকজনী এইখনতে আছে। এইখন মানে আগতে আমি আছিলোঁ। বাৰীখন এইফালে গৈ থাকিব পাৰে। আমাৰ মানে এয়া দাদাই জেওৰা খুটি পুতি থৈছে, জেওৰা দিয়াই নাই। তামোলবোৰ যে একেবাৰে নথকা হ'ল, কেৰ্কেটুৱাৰ পৰা চব খাই আদায় কৰিছে। সেইটো আমাৰ পুৰণা বাৰীখনত আছে এটা পুখুৰী। এইটো মাছ দুজনীমান জীয়াই থৈছে আৰু এইটো হৈছে আমাৰ এইজনী হৈছে আমাৰ চিকুৰ বায়েক। নামটো হৈছে পিকু। এইজন আমাৰ লিকুদা গৌ হৈ গৈছে। আমাৰ এখন বাৰীখনত ইমান ধুনীয়াকৈ ফুল ফুলি আছে, চাওকচোন। মানে গোটেই মানে বাৰীখনে ফুল হৈ গৈছে আৰু এয়া আমাৰ পুৰণা ঘৰ খুটাকেইটা। বেছিটো আমি দুটা নিলোঁ আৰু আমি এইজনী আমাৰ উইপি আৰু সেইজনী আমাৰ আলহী ছোৱালী, মানে বা ছোৱালী টুক টুক। আমাৰ দেহি কৈ দিয়া আগতে। যিহেতু আমাৰ বাৰীখনত এজোপা চুকা টেঙাৰ গছ আছে, ভাবিলোঁ আজি চুকা টেঙা এটাকে খাওঁ, কাৰণ আজি বহুতেই ফটফটীয়াকৈ ৰ'দ দিছে। এয়া টেঙা ছিঙি আনিছোঁ। যিহেতু নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, সেইবাবে ভাল লগা সময়বোৰ ভিডিঅ' সহকাৰে সংৰক্ষণ কৰি ৰাখিছোঁ। যিহেতু বাৰীত টেঙা খাম বুলি আহিছোঁ, সেইবাবে কাগজত নিমখ আৰু জলকীয়া লৈ আহিছোঁ। এয়া আমাৰ বৰ্তাকৰ ছোৱালী, তাই মই টেঙা কুটি আছোঁ। এয়া আমাৰ দাদাই পাত কাটিবলৈ গৈছে টেঙা খাবলৈ বাৰীৰ পৰা। চাওকচোন, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। টেঙা বুলি ক'লে কাৰ কাৰ লোভ লাগে ক'বচোন। মোৰ কিন্তু টেঙা বুলি ক'লেই একদম জিভাৰ পানী পৰি আহে।
টেঙা বুলি ক'লে ৰৈ থাকিব নোৱাৰি আৰু ইয়াৰ আৰম্ভ কৰি দিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।